সকলোৰে খবৰ ভাল আৰু গাইছ মোৰ ভাল। তো গাইছ আজি কাপোৰ মানে লেতেৰা পেতেৰাকৈ আছোঁ কাৰণ আজি যি গৰু বিহু। তো গৰু বিহু গৰু চৰু ধুব লাগে আৰু তো সেই কথা পুখুৰীত দেখি যাই আছোঁ মানুহবিলাক যাই আছে। দ্বিতীয় এটা হ'লেও আগৰ দৰে এই গৰু বিহু নাই দে গাইছ, মানে আগতে যেনেকৈ মানুহ পুখুৰীত নিছিল আজিকালি খুব কম। তো বলক যাই থাকোঁ পুখুৰীত লাগি আৰু তাতে আমাৰ জাত চব আছে, কিছুমান হাতো আহি আছে আৰু মই গৰু আনি আছোঁ অলপমান দেৰিকৈ। তো গাইছ যাওঁ এইপিনে গৰু ধুই আছে দেখি আছোঁ আৰু গাইছ ইপিনে তো গাইছ আমাৰ কৰণ দা এতিয়া সাঁতুৰিব ইপিনে ৰাকেশ দা এই যি কৰা কিবা কৰ গেছে ইস কেমেৰা চেমেৰা হেতলা গাইছ Sorry Udi. Deh harus axom di. Oh guys, kasih ini. Korea. Biasa mau khatur panas tuh, hekane mau nama naik. Itu khatullah mau khatur panas tuh karena khatullah tuh ibarat itu puhurin namanya guys. তো itu puhurin jadi besi tua naik jawar. Tuh bol. সঁচাকৈ গা চা ধুই বুলি দিলোঁ। তো আৰু এতিয়া ক'ত যাওঁ কৈ আছোঁ, পুখুৰী পাৰত বহি আছোঁ আৰু মাছ মাৰিব। তো মাছ মাৰিলে দেখাম কি মাছ আহে নাহে, আৰু আমাৰ ল'ৰাটো অহা নাই আৰু পিছত দেখাই আছোঁ। তো গাইছ ইপিনে চাওক মাছ কি টপটপাই আছে। গাইছ মই টপটপে থকা বুলি কোৱা কাৰণে এইটো এটা দি হাইবা বসছি ইয়াতে। তো গাইছ মাছ মাৰা দেখি আছোঁ ৰ গাইছ এই গুচি এইটো কাম মাছ গাইছ মাছ দাংছি তো গাইছ আমাৰ ল'ৰে মানে কিবা এটা ক'বহি। তো আজি ৰঙালী বিহু। তো পোনপ্ৰথমে মই আপোনালোকলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে আপোনালোকৰ দিনবোৰ যাতে একদম ৰঙীন হৈ পৰে তাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনালোকক কলাই আৰু ময়ো কওঁ পোনপ্ৰথমতে তো ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিল। আৰু ইতিমধ্যে আমাৰ 94 ছাবস্ক্ৰাইবাৰ্ছ হ'ল। তো অতি শীঘ্ৰে 100টা কৰি দিয়ক গাইছ। তো সেয়া আৰু ভাবছোঁ এইটো এটা ভিডিঅ' দিয়াৰ পিছত 100টা হয়। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব কৰিবি গাইছ। তো দে তো গাইছ আমাৰ লহৰে মাছ আনিলে আৰু আমাৰ লহৰৰ মাছটো হ'ল এইটো এটা। তো বুম মাছ লৈছি। তো গাইছ আমাৰো লৈ আছে ফাদাৰে। তো ললি মতটো ৰেহাই দিম গাইছ। এই কি কবাই কেনে কিবা কবি নে মানে 100টা ছাবস্ক্ৰাইবাৰ হ'ব আছে বলি তাৰে ৰয় 6টা বাঢ়ি দিয়ক আৰু পুৰা একদম 100টা কৰি থৈ দিছোঁ বাকী পিছত যাব যায় 100টা কৰি থৈ দিছোঁ। তো গাইছ আমি ইমানতে সামৰণি মাৰিলোঁ কাৰণ মই আপোনাক মাছ দেখাম বুলি কৈছিলোঁ, কিন্তু মানে মাছটো যেতিয়া ঘৰতে আগতে লৈ গ'ল মই দেখাই নাপালোঁ। তো সেই আৰু নে কি লয়। তো গাইছ আজি ভ্লগ কিবা শুনিছোঁ, যদি ভ্লগটো কিবা ল'বলৈ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মানে 100টা ছাবস্ক্ৰাইবাৰ হ'ব যাই আছে। তো এতিয়া লাগে গাইছ 6টা কৰি দি গাইছ। 100টা কৰি দি গাইছ। তো বাই বাই।